হেল্ল' গাইজ, তো আপোনালোকৰ কি খবৰ? মই সৌৰভ গগৈ আপোনালোকলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ। তো এয়া আজি বৰষুণ বতৰ দি আছে, যিহেতু মই ভিডিঅ' দিব পৰা নাই গাইজ। তো ভিডিঅ'টো কিবা এনেই কণ্টেণ্ট বনাওঁ বুলি ভাবিলোঁ গাইজ। চাই থাকক ভিডিঅ'টো। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব গাইজ। ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ গাইজ। ঘৰৰ ইয়াৰ দৃশ্য দেখাই দিছোঁ গাইজ। ইমান ডাৱৰীয়া বতৰ, একদম গোটেইফালে পানী, চাৰিওফালে পানী পানী কৰি দিছে গাইজ। গোটেইফালে পানীয়ে বৰষুণে একদম পুৰা আগুৰি ধৰিছে গাইজ, কি ক'ব। মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ বহুত আগৰ দিনৰ এটা মৈদাম, ব্ৰিটিছৰ দিনৰ মৈদাম এটা দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকক গাইজ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুত ডেঞ্জাৰ হ'বলৈ গৈ আছে ভিডিঅ'টো গাইজ। তো হেল্ল' গাইজ, আহি পাই গ'লোহি মন্দিৰটোৰ ওচৰলৈ। ব্লগ এতিয়া আপোনালোকক পূৰা দৃশ্যটো দেখাই দিওঁ। ইমান ডেঞ্জাৰ ভয়ানক হৈ আছে গাইজ, দেখিব পাইছে। ইমান গছে আগুৰি ধৰিছে। গোটেই ব্ৰিটিছ টেংকি আগৰ দিনৰ হয়, গোটেই ব্ৰিটিছৰ দিনৰ দেখিব পাইছে। ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে, গাঁৱৰ ৰাইজে মিলি ইমান ধুনীয়াকৈ হেৰি কৰা হৈছে। ওপৰত মন্দিৰটো বাঁহৰ বনাই থৈ দিয়া হৈছে গাইজ, দেখিব পাইছে। ওপৰৰ পৰা ইমান ধুনীয়া দেখে আমাৰ গাঁওখন। চব ফালৰ পৰা দেখাব চেষ্টা কৰিম গাইজ। চাই থাকক ভিডিঅ'টো আগৰলৈকে গাইজ। এতিয়া আমাৰ পাণবাৰীত বুলি কয়, পাণবাৰীতে আছে ব্ৰিটিছ মন্দিৰ টেংকি। ওপৰৰ পৰা ধুনীয়াকৈ দেখি থাকে, গোটেইখিনি দেখি থাকে চব গাইজ। কিমান সুন্দৰ পৰিৱেশ গাইজ, দেখিব পাৰি। ইমান ধুনীয়া গাইজ। গাইজ মন্দিৰটো বাঁহৰ হৈ আছে এতিয়া বৰ্তমান, পকাৰ নাই হোৱা গাইজ, নহ'লে ধুনীয়া লাগিলে হয় গাইজ। গাইজ দেখিব পাইছে এইবোৰ বাট হৈ থকা লোহৰ কিবা থৈছিলে গাইজ। বহুতে কোৱা মতে ইয়াত এটা সুৰংগ আছিলে গাইজ, তললৈ সোমাই যাব পৰা, কিন্তু আজিলৈকে আমি সোমাই পোৱা নাই বা দেখা নাই, ব্লক হৈ গৈছে গাইজ। এইটোৱে হয় মন্দিৰটো ভিতৰৰ পৰা অকণমান দেখাব চেষ্টা কৰিম গাইজ। চাই থাকক আপোনালোকে। মন্দিৰটো খুব বাঁহৰ বনাই থৈ দিয়া হৈছে, কিন্তু বাঁহৰ বনাই থৈ দিয়া হৈছে যিটো খুব সুন্দৰ পৰিৱেশত ৰখা হৈছে গাইজ। চাই লওক গাইজ। সোমবাৰে সদায় ইয়াত পূজা কৰা হয়। প্ৰত্যেক সোমবাৰে ইয়াত পূজা কৰা হয় গাইজ, শিৱ মন্দিৰ হয়। বহুত ৰহস্য আছে গাইজ, আজিলৈকে গম পোৱা নাই ইয়াত কি ৰহস্য আছে বা কি সুৰংগত কি আছে তলত, আজিলৈকে চোৱা হোৱা নাই। সেইটোত এটা টেংকি গাইজ, দেখিব পাইছে। টেংকিটো আজিলৈকে উঠি চোৱা নাই বা কিবা কি আছে তাত গম নাপাওঁ। এই চিৰিখন নতুনকৈ বনোৱা হৈছে গাইজ, দেখিব পাইছে। আৰু এইফালে দৃশ্য দেখিব পায় কিমান ধুনীয়া, খুব ধুনীয়া সুন্দৰ পৰিৱেশ এটা গাইজ। এইফালৰ পৰা দেখাব অলপ চেষ্টা কৰিম গাইজ, চাই লওক। খুব সুন্দৰ পৰিৱেশ, গছে আৱৰি আছে ইয়াক, গছে গোটেই আগুৰি থৈ দিছে গাইজ, দেখিব পাইছে। এতিয়া তলৰ পৰা অলপ আপোনালোকক দেখাব চেষ্টা কৰিম গাইজ, চাই থাকক ভিডিঅ'টো। গোটেই গছখিনি আগুৰি ধৰিছে মন্দিৰটো গাইজ, দেখিব পাইছে। তলৰ পৰা দেখাইছোঁ দৃশ্য গাইজ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে ক'ব।